নমস্কাৰ সকলোলৈকে মই আজি এটা বিশেষ বিষয় লৈ ভিডিঅ'টো বনাব ওলাইছোঁ সেই বিষয়টো হৈছে কমাৰ্চ আৰু অসম মই ভাবো আমাৰ অসমত কমাৰ্চ হওক বিজনেছ হওক বা তাৰ লগত ৰিলেটেড যোনখিনি ইস্যু আছে সেই ইস্যুখিনি ওপৰত বহুত কম ডিসকাশন কৰা যায় বহুত কম কথা পতা যায় যদিও এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয় এইটো আৰু লগতে মই যদি আপুনি কমাৰ্চ ষ্ট্ৰীমটোৰ কথাই চাই যে কিয়নো এতিয়াও ইমান কম ষ্টুডেণ্ট ইণ্টাৰেষ্টেড হয় কমাৰ্চ ষ্ট্ৰীমটোত চুজ কৰিবৰ কাৰণে আমাৰ অসমত লগতে যদি আপুনি কম্পেয়াৰ কৰি চাই বেলেগ ষ্টেটৰ লগত নৰ্থ ইষ্টৰ বাহিৰৰ বেলেগ ষ্টেটৰ লগত আৰু লগতে বিজনেছৰ কথাও যদি চাই আপুনি যে বিজনেছ কৰিবৰ কাৰণে এতিয়াও সেই ইনিচিয়েটিভটো ল'বৰ কাৰণে নিজে কিবা এটা ষ্টাৰ্ট কৰিবৰ কাৰণে কিয় ইমান কম মানুহে ইণ্টাৰেষ্ট দেখায় সেই কথাখিনিও ডিসকাস কৰিব ট্ৰাই কৰিম কি ৰিজনকেইটা কি লগতে আমি নিজে কি কৰিব পাৰোঁ আৰু লগতে কিয় এটো ইম্পৰ্টেন্ট হয় যে এই টপিকটো আমি ডিসকাস কৰাটো কিয় ইম্পৰ্টেন্ট হয় সেই গোটেই কথাখিনি মই ডিসকাস কৰিব ট্ৰাই কৰিম ভিডিঅ'টোৰ জৰিয়তে সো লাষ্টলৈকে চাব আৰু যদি ভাল পায় নিশ্চয় শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু মেইন মই এতিয়া টপিকটো আহোঁ আৰু মেইন টপিকটোত যোৱাৰ আগতে মই এটা কথা কৈ লওঁ যে মই ভাবো যে এইটো এটা পাৰফেক্ট টাইম হয় এই ভিডিঅ'টোৰ কাৰণে বা এই কথাখিনি ডিসকাস কৰিবৰ কাৰণে কিয়নো আমি জানো যে এতিয়া ৱৰ্ল্ড ইকনমিত কিমান ডাঙৰ এটা ইম্পেক্ট পৰিছে কৰোনা ভাইৰাছৰ কাৰণে আৰু এই ইম্পেক্টটো এটলিষ্ট 2-3 বছৰৰ কাৰণে থাকিবই সো আমি এতিয়া এনেকুৱা কিছুমান ফিল্ড বা এনেকুৱা কিছুমান স্কিল এক্সপ্লোৰ কৰিব লাগিব যোনখিনি হয়তো আগতে আমি কৰা নাছিলো আৰু আমাৰ অসমত কমাৰ্চ হওক বিজনেছ হওক এইবোৰ এৰিয়া বহুত কম মানুহে একচুৱেলি এক্সপ্লোৰ কৰিছে সো মই ভাবো এই টপিকখিনি এতিয়া ডিসকাস কৰিবৰ কাৰণে এটো পাৰফেক্ট টাইমিং সো এটা মেইন কথাটো আহোঁ যে কি প্ৰবলেম কি বা ৰিজন কি এই এনভাইৰনমেন্ট মই যে কৈ আছো এৱেৰনেছটো নাই বা আমাৰ অসমত এতিয়াও যে মেইন ৰিজন কি কিয়নো এনেকুৱা হৈ আছে মই দুটা মেইন ৰিজনৰ কথা কম যে যোনকেইটা মই ভাবো যে বহুত ইম্পৰ্টেন্ট হয় আৰু বহুত ৰিজন আছে তেনেকুৱা হয়তো কিন্তু মই যোনকেইটা দুটা বহুত ইম্পৰ্টেন্ট বুলি ভাবো মই সেই দুটা কথা ক'ব বিচাৰিছো এই ভিডিঅ'টোত ফাৰ্ষ্টটো হৈছে এনভাইৰনমেন্ট বা পৰিৱেশটো যোনটো লাগে আমাৰ তাত কমাৰ্চ এডুকেশ্যনৰ কাৰণে বা বিজনেছ ইন জেনেৰেলৰ কাৰণে এনভাইৰনমেন্টটো এক্সিষ্টেই নকৰে সেই পৰিৱেশটো নায়েই আপুনি ভাল বেয়াটো বাদ দিয়া ভাল বেয়াটো পিছত আহিব ভাল বেয়া কথা মই নকওঁয়ে ভাল হয় বেয়া হয় হেতু নাহি এক্সিষ্টেই নকৰে মই যোনটো কৈ আছো যে নাই আপুনি মই দুটা এক্সাম্পল দিম সেই এক্সাম্পল দুটাৰ থ্ৰু দি মই ভাবো আপোনালোকে সবেই সেই বস্তুটো বুজি পাব যে মই কিয় নাই বুলি কৈ আছো ফাৰ্স্ট এক্সাম্পলটো হ'ল যে ফাৰ্স্ট কথা হ'ল আৰ্টছ সায়েন্স যেতিয়া আমি ক্লাছ 10 পাস কৰোঁ বা মেট্ৰিক পাস কৰে যেতিয়া ষ্টুডেন্ট খিনিয়ে তেতিয়া আমাৰ তাত কি কোৱেশ্চন সোধা যায় যে তুমি আৰ্টছ লবা নে সায়েন্স লবা ম্যাক্সিমাম মানুহে হেতুৱে সোধে কিছুমানে সুধিব পাৰে কমাৰ্চৰ কথা সুধিব পাৰে বহুত কমে সোধে খালি ম্যাক্সিমামে কি সোধে যে কমাৰ্চ আৰ্টছ লবা নে সায়েন্স লবা কমাৰ্চৰ কথা নুসুধে কিয়নো হয় মাইন্ডত নাই যে সেই মই কৈছো ন যে সেই পৰিৱেশটো নাই আমাৰ তাত হেতু কাৰণে হেতু মাইন্ডত নাই আমি কমাৰ্চ আৰ্টছ বা সায়েন্সৰ কথা ক'ব পাৰে যে আৰ্টছৰ কাৰণে বা সায়েন্সৰ কাৰণে আমাৰ তাৰ এনভাইৰনমেন্টটো ভাল হয় বেয়া হয় হেবু ডিসকাস কৰিব পাৰে কিন্তু এটলিষ্ট এক্সিষ্ট কৰে মানে মানুহে কথা পাতে কমসে কম মানুহে জানে বাট এটো এক্সিষ্টেই নকৰে কথাই নেপাতে আৰু সেকেন্ড এক্সাম্পলটো হ'ল যে যেতিয়া আমি ইয়াত মই এতিয়া লাষ্ট 2 বছৰৰ পৰা দিল্লীত পঢ়ি আছো আৰু মই নিজৰ ইয়াৰ যোনখিনি এক্সপেৰিয়েন্স মই হেতুৰ পাই এইখিনি কথা কৈছো যে মই ইয়াত দেখিছো যে বহুত ডাঙৰ এটা গ্যাপ আছে আমাৰ তাৰ ইয়াৰ মাজত অবিয়াসলি অলপটো গ্যাপ থাকিবই বিকজ এটো নেশনাল ক্যাপিটেল হয় সো ইয়াৰ লগত আমি ডাইৰেক্ট অসমৰ লগত কম্পেয়াৰ কৰিব নোৱাৰো খালি ইমান ডাঙৰ এটা গ্যাপ থাকিব নালাগে তেতিয়া যিমান ডাঙৰ এটা গ্যাপ আছে সো সেই গ্যাপটো কিয় আছে ন আৰু তাৰ হেতু এটা মই এক্সাম্পল দিম যে আমি যদি ইয়াতে বাহিৰতে ওলাই যাওঁ যে ইয়াত ওচৰতে আমাৰ ঘৰ মই যত থাকো তাৰ ওচৰতে বহুত ফেমিলি আছে ইয়াত সো সেই ফেমিলিবোৰৰ যোনবোৰ আঙ্কল আন্টি থাকে হেতৰ যদি কথা পতাই কেতিয়াবা শুনো যে সদায় নহয় কেতিয়াবা সিহঁত শুনো যে সিহঁতি
কিবা বিজনেছ ৰিলেটেড টপিক ডিছকাছ কৰি আছে, চেনচেক্সৰ কথা পাতি আছে বা শ্বেয়াৰ মাৰ্কেটৰ কথা পাতি আছে বা তেনেকুৱা কিবা টপিক ৰিলেটেড টপিকৰ কথা পাতি আছে। আমাৰ তাত কেতিয়াবা দেখিছানে যে আমাৰ মা দেউতাহঁতৰ এজৰ যোনবোৰ মানুহ, যোনখিনি মানে গ্ৰুপৰ মানুহ আছে বা আমাৰ এজৰো, আমাৰ এজৰ ল'ৰা ছোৱালীও বহুত কমেই হ'ব এনেকুৱা যোনে এইবোৰ টপিকত ডিছকাছ কৰে। কিয়নো মই কৈছোঁ ন, পৰিৱেশটো নাই। চ' সেইটো কাৰণে এইবোৰ কথা মানুহৰ মাইণ্ডত নাহি, নেভাবে। চ' সেই দুটা এক্সাম্পল মই দিলোঁ, যোনটোৰ জৰিয়তে মই ভাবোঁ যে এতিয়া চবেই বুজি পাইছে যে কিয় মই সেই পৰিৱেশটো নাই বুলি কৈছোঁ। ছেকেণ্ড ৰিজনটো হ'ল, মই ভাবোঁ যে কিছুমান পাৰচেপশ্যন আৰু কিছুমান মিছকনচেপশ্যন আমাৰ তাত আছে, যোনবোৰৰ কাৰণে এতিয়াও আমি সেই এনভাইৰনমেণ্টটো ক্ৰিয়েট কৰিব পৰা নাই, যে সেই পৰিৱেশটো এতিয়াও বনাব পৰা নাই। পাৰচেপশ্যন বুলি যদি কওঁ, মই ইয়াতো এটা এক্সাম্পল দিম হা, যে আমাৰ তাত আমি যদি কোনোবাই যদি বিজনেছ কৰিম বুলি কয় বা কোনোবাই কমাৰ্চ পঢ়িম বুলিও কয়, তেতিয়াও আমাৰ বেছিভাগ মানুহে এইটো কয় যে আমাৰ মানুহে কৰিব নোৱাৰে, এইটো যে আমাৰ মানুহে কৰিব নোৱাৰে, মাৰোৱাৰী বা বেংগলী মানুহে বিজনেছ কৰাত ভাল। সিহঁতি ভাল হয়, সেইটো কথা মই একচেপ্ট কৰোঁ যে মাৰোৱাৰী হওক বেংগলী হওক সিহঁতি বিজনেছ কৰাত আমাতকৈ ভাল হ'ব পাৰে, বাট সেইটোৱেতো মিন নকৰে যে আমি কৰিব নোৱাৰোঁ। আৰু আপুনি যদি এটা খেল খেলিব ট্ৰায়ে নকৰে বা শিকিব ট্ৰায়ে নকৰে, সেই খেলটো কেনেকৈ খেলিব পাৰিব? মই যদি ক্ৰিকেট খেলিব কেতিয়াও ট্ৰায়ে নকৰোঁ, তাৰপিছত যদি মই কৈ থাকোঁ মই ক্ৰিকেট খেলিব নোৱাৰোঁ, সেইটো কেনেকুৱা কথা হ'ল? আমাৰ মানুহৰ মেক্সিমাম মানুহে সেইটোৱে, যে মেক্সিমাম মানুহে কয় যে বিজনেছ কৰিব আমাৰ মানুহে নোৱাৰে, বিকজ নিজে ট্ৰাই নকৰে, যে সেই খেলিবই ট্ৰাই নকৰে বা কৰিবই ট্ৰাই নকৰে, তেতিয়া কেনেকৈ পাৰিব সেইটো বস্তু? চ' সেইটো চব বস্তু শিকিব পাৰি। এনেকুৱা নহয় যে কোনো মানুহে জন্ম হয়ে সেইটো নহয় যে বিজনেছ কৰিব পৰা নোৱাৰা তেজত নাথাকে, সেইটো শিকিব পাৰি। এনেকুৱা বস্তু নহয় এইটো যে অবভিয়াছলি যদি কাৰোবাৰ ফেমিলি বিজনেছ বেকগ্ৰাউণ্ড থাকে তাৰ কাৰণে ইজি হ'বই, সি সৰুৰ পৰাই যদি সেইখিনি দেখি কৰি থাকে। বাট সেইটোৱে এইটো মিন নকৰে যে নতুনকৈ কোনোবাই শিকি মেলি কৰিব নোৱাৰিব। এতিয়া বহুত আপুনি এক্টৰ এক্ট্ৰেছৰ কথাই কওক, কিমান মানুহ এনেকুৱা থাকে যে ষ্টাৰ কিডছৰ কথা আমি কৈ থাকোঁ, যে কাৰোবাৰ ষ্টাৰ এটাৰ যদি পুতেক হয় তাৰ কাৰণে ইজি হয়, তাৰ কাৰণে ষ্ট্ৰাগলটো কম হয়। আমি সেইটো কথা সঁচা হয়, খালি সেইটোৱেটো মিন নকৰে যে যোন ষ্টাৰ কিড নহয় সি গৈ পেলাই এক্টিং কৰিব নোৱাৰিব। তেনেকুৱাওতো বহুত এক্সাম্পল আছে যাৰ মাক বাপেক একো ষ্টাৰ ইণ্ডাষ্ট্ৰীৰ লগত একো ৰিলেশ্যনেই নাই, তেতিয়াও সিহঁতি গৈ পেলাই ষ্টাৰ বনিছেগৈ ন। চ' তেনেকুৱাই, এইটো একেটাই কথা। চ' সেই পাৰচেপশ্যনটো আমি চেঞ্জ কৰিব লাগিব। আৰু এটা মিছকনচেপশ্যন আছে যে বহুতে ভাবে যে কমাৰ্চ আৰু বিজনেছ একেটাই বস্তু। বহুতে কয় যে, মই নিজেই যেতিয়া ক্লাছ 11ত কমাৰ্চ পঢ়িব লৈছিলোঁ বা কমাৰ্চটো চুজ কৰিছিলোঁ, মোকে বহুতে সুধিছিলে যে কমাৰ্চ কিয় পঢ়িছ, কি বিজনেছ কৰিবি নেকি? সেইটো এটা বহুত ডাঙৰ মিছকনচেপশ্যন যে বিজনেছ আৰু কমাৰ্চ কমপ্লিটলি বেলেগ বস্তু হা। কমাৰ্চ পঢ়াটো কমাৰ্চটো এটা কোৰ্চ হয়, আৰু বিজনেছটো এটা প্ৰেক্টিকেল বস্তু হয়। আৰু বিজনেছ কৰিবৰ কাৰণে কমাৰ্চ পঢ়িব নালাগে বা ছায়েন্স পঢ়িব, একো মানে এনেকুৱা হেৰি নাই, স্পেচিফিক ডিগ্ৰী নালাগে বিজনেছ কৰিবৰ কাৰণে, যোনে তোনে কৰিব পাৰে। চ' সেইটো কমপ্লিটলি ভুল কথা যে কমাৰ্চ পঢ়ি পেলাই মানুহে বিজনেছেই, বহুত লাইন আছে, বহুত কেৰিয়াৰ অপশ্যন আছে। মই সেইবোৰ এতিয়া এইটো ভিডিঅ'ত অবভিয়াছলি ডিটেইলছত যাব নোৱাৰোঁ। যদি কোনোবাই বিচাৰে যে মই অবভিয়াছলি হেল্প কৰিব পাৰিম, সেই ক'ব পাৰিম, বাট এইটো ভিডিঅ'ত মই সেইটো ডিটেইলছত নাযাওঁ। বাট সেইটো এটা কথা হৈ গ'ল। চ' সেইকেইটা মেইন ৰিজন মই ভাবোঁ যে কিয় আমাৰ তাত এই প্ৰব্লেমটো এতিয়াও চলি আছে, যে বিজনেছ বা কমাৰ্চ সেই বস্তুবোৰ এতিয়াও মানুহে কিয় এক্সপ্ল'ৰ কৰা নাই। লগতে কিয় ইম্পৰ্টেণ্ট হয়নো এই টপিকটোৰ ওপৰত কথা পতাটো কিয় ইম্পৰ্টেণ্ট হয়, মই ইয়াৰ কাৰণেও এটা এক্সাম্পল দিম হা। যে ফৰ এক্সাম্পল মই ধৰি লোৱা মই মোৰ লগৰ এটা মেডিকেল পঢ়ি আছে, সি ডক্টৰ বনিব, আৰু সি মোলৈ ফোন কৰিলে। ধৰি লোৱা মই তাৰ লগত 1 ঘণ্টা 1.5 ঘণ্টা কথা পাতিলোঁ। চ'
মই তাৰ মাজত যদি 5 মিনিটৰ কাৰণেও যদি মোৰ নিজৰ কোৰ্চৰ কথা পঢ়াৰ কথা মই তাক কওঁ, সি শিকিব নাই কিবা এটা, ময়ো তাৰ পৰা শিকিম, সিও মোৰ পৰা শিকিব। চ' সি মোৰ পৰা কিবা এটা শিকাৰ লগে লগে সি বেলেগ কাৰোবাৰ এটা আকৌ তেনেকৈ সেই কথাটো আকৌ পিছত ক'ব পাৰিব, বা সি তেনেকৈ সেইটো কথা পিছত ডিছকাছ কৰিব। সেই তেনেকৈ এটা এনভাইৰনমেণ্ট ক্ৰিয়েট হ'ব। তেতিয়া মই সেইটো যেতিয়া মানে চব ফিল্ডৰে যেতিয়া মানুহ থাকিব, যদি কমাৰ্চ পঢ়া মানুহ থাকে, ছায়েন্স পঢ়া মানুহ থাকে, চব যেতিয়া লগ হ'ব, তেতিয়া সেই এনভাইৰনমেণ্টটো ইজিলি ক্ৰিয়েট হ'ব। কিয়নো বিজনেছ এটা কৰিবৰ কাৰণে বা যিয়ে কৰিবৰ কাৰণে একচুৱেলি চব ফিল্ডৰ মানুহেই লাগে, আল্টিমেটলি চব টাইপৰ মানুহেই দৰকাৰ হয়। চ' সেইটো সদায় ইজিয়াৰ হয় মাইণ্ডছেটটো চেঞ্জ কৰিবৰ কাৰণে। মই চব মানুহকে মই এইটো এতিয়া ক'ব নোৱাৰোঁ যে চব মানুহে কমাৰ্চ পঢ়কে, বিকজ বিজনেছ মাইণ্ডছেটটো আনিব লাগে, তেনেকুৱা নহয়, সেইটো হ'বই নোৱাৰে। চ' চবৰে নিজৰ নিজৰ ইণ্টাৰেষ্ট থাকিব, যাৰ ছায়েন্স পঢ়িব মন আছে পঢ়িব, আৰ্টছ পঢ়িব মন আছে পঢ়িব। বাট যদি কমাৰ্চত অলপ ইণ্টাৰেষ্ট দিয়া মানুহ বাঢ়ে বা অলপ সেই ফিল্ডটোত বেছিকৈ যোৱা মানুহ বাঢ়ে, তেতিয়া অবভিয়াছলি তাৰ লগৰ যোনখিনি মানুহ সিও অলপ তাৰ পৰা শিকিব, তেনেকেই সেই এনভাইৰনমেণ্টটো ক্ৰিয়েট হ'ব ন। চ' সেইটো কাৰণে এই টপিকটো ডিছকাছ কৰাটো বা এই টপিকটোৰ ওপৰত কথা পতাটো মই ভাবোঁ বহুত ইম্পৰ্টেণ্ট হয়। আৰু লগতে আমি কেনেকৈ এতিয়া চেঞ্জ কৰিব পাৰোঁ বা আমি কি কৰিব পাৰোঁ এই বস্তুটো চেঞ্জ কৰিব কাৰণে, মই ভাবোঁ যে ডাইৰেক্ট একো এনেকুৱা অপশ্যন নাই, ডাইৰেক্ট এনেকুৱা একো প্লেন নাই যোনটো থ্ৰু দি আমি গোটেই বস্তুটো চেঞ্জ কৰি দিব পাৰিম, কিয়নো এইটো পাৰচেপশ্যনৰ কথা হয় চব মানুহৰ। চ' অবভিয়াছলি আমি যি কৰিব পাৰোঁ সেইটো হৈছে যে আমি এটলিষ্ট গাইড কৰিব পাৰোঁ, যোনখিনি আমাৰ জুনিয়ৰ বা আমাৰ নেক্সট জেনেৰেশ্যন আছে সিহঁতক গাইড কৰিব পাৰোঁ। আৰু এই কথাখিনি এটলিষ্ট বেছিকৈ ডিছকাছ কৰিব পাৰোঁ। যদি আমি বেছিকৈ ডিছকাছ কৰোঁ তেতিয়াও বহুতখিনি হেল্প হ'ব, বহুতখিনি মানে মানুহে এটলিষ্ট অ'পেন হ'ব যে এই এৰিয়াটো বা এই ফিল্ডটোত যাবৰ কাৰণেও। আৰু মই ভাবোঁ যে বহুত ল'ৰা ছোৱালী এনেকুৱা থাকে অসমত যাৰ হয়তো কমাৰ্চত ইণ্টাৰেষ্ট থাকিলেহেঁতেন, আছে, বা কিয়নো সিহঁতি নেভাবে সেইটো কথা, সেইটো কাৰণে পাহৰি যায়, এৰি দিয়ে, মানে নেযায় সেইটো ফিল্ডলৈ, মানে বিকজ মাইণ্ডত সেইটো বস্তু নাহে। বাট ছায়েন্স আৰু আৰ্টছটো অবভিয়াছলি থাকিবই চবৰে মাইণ্ডত। আৰু এটা কথাও হয় যে আমাৰ তাত বা ক'ত সেইটো মানে যে ছায়েন্স আৰু আৰ্টছ চবতে লাইক ক্লাছ 11-12ত পঢ়িবৰ কাৰণে মানে 9-10লৈকে আমি ছায়েন্স আৰু আৰ্টছ ক্লাছ 1-2ৰ পৰা 9-10লৈকে পঢ়োঁ। বাট কমাৰ্চটো ক'তো পঢ়া নাযায়, সেইটো এটা প্ৰব্লেম হয়, মই একচেপ্ট কৰিছোঁ। বাট সেইটো এনেকুৱা প্ৰব্লেম নহয় যে আজিকালিৰ যুগত, এটলিষ্ট ইণ্টাৰনেটৰ যুগত, যে সেইটো আমি এটা লাইক প্ৰব্লেম হয় যদিও আমি এনেকৈ ক'ব নোৱাৰোঁ যে অকল সেইটোৰ কাৰণেই কমাৰ্চ ইমান কম মানুহে চুজ কৰে। বিকজ যদি আমি দিল্লী চাওঁ, ইয়াতোতো চিলেবাছ একেই হয়, ইয়াতো কমাৰ্চ পঢ়া ষ্টুডেণ্ট বহুত, তেতিয়াও ইয়াত বহুত বেছি আছে। ইয়াতোতো 9-10লৈকে কমাৰ্চ সিহঁতি নপঢ়ে, তেতিয়াও বহুতে চুজ কৰে, বিকজ সিহঁতৰ নিজৰ সেই ইণ্টাৰেষ্টটো সিহঁতি ক্ৰিয়েট কৰে আৰু ট্ৰাই কৰে যে সেই বস্তুখিনিত যাওঁ বা পঢ়োঁ, আমি জানো নিজে যে কি। যদি সেইটো কাৰণে আমাৰ ল'ৰা ছোৱালীখিনিও যদি অলপ ট্ৰাই কৰে, আৰু যদি আমি যোনখিনি ডাঙৰ হয় সেইখিনিয়ে যদি অলপ গাইড কৰোঁ, আমাৰ তাৰতো বহুত ল'ৰা ছোৱালী ওলাব। মই নিজেই বহুত জেগাত এতিয়া মই ঘৰ গ'লে ট্ৰাই কৰোঁ যে জুনিয়ৰ কলেজবোৰত গৈ অলপ তেনেকৈ কেৰিয়াৰৰ কথা হওক যি হওক মই তেনেকৈ জনাব। আমাৰ এটলিষ্ট গোলাঘাটৰ কেইখনমান জুনিয়ৰ কলেজত মই ট্ৰাই কৰিছোঁ, আৰু পিছতো মই মেবি ট্ৰাই কৰিম। আৰু সেইটো চবেই কৰিব যোনে এটলিষ্ট জানে এইখিনি কথা, এটলিষ্ট অলপ হ'লেও নলেজ আছে, চ' সিহঁতি অলপ ট্ৰাই কৰিব লাগে। আৰু সেই টপিকখিনি বেছিকৈ ডিছকাছ কৰাটো সদায় ইম্পৰ্টেণ্ট হয়। আৰু সেয়াই মেইন কথা। মই লাইক বহুত দীঘল হৈ গ'ল ভিডিঅ'টো অবভিয়াছলি, কিন্তু এই কথাখিনি মই আগৰ পৰাই কম ভাবি আছিলোঁ, আৰু এতিয়া যদি নকওঁ মানে মই ভাবোঁ যে পিছত আৰু এনেকুৱা পাৰফেক্ট টাইম নেপাম, আৰু সেইটো কাৰণে ক'ব ট্ৰাই কৰিলোঁ। আৰু লগতে মই আৰু মেবি ট্ৰাই কৰিম যে এনেকুৱা ভিডিঅ' আৰু বনাম কমাৰ্চৰ লগত ৰিলেটেড, বিজনেছৰ লগত ৰিলেটেড, এনেকুৱা টপিকত আৰু ভিডিঅ' বনাব ট্ৰাই কৰিম। আৰু শ্বুটটো পিন্ধাৰ বেলেগ একো ৰিজন নাই, মই জাষ্ট শ্বুটটো পিন্ধিলে মেবি বেছি মানুহে ভিডিঅ'টোত ক্লিক কৰিব বুলিয়ে শ্বুটটো পিন্ধিছিলোঁ। আৰু যদি ইয়ালৈকে চাইছে ভিডিঅ'টো, প্লিজ শ্বেয়াৰ কৰিব, আৰু যদি ভাল পাইছে শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু
বেলেগ এইখিনিয়ে কথা। আৰু যদি আপোনালোকৰ কিবা নিজৰ মতামত আছে জনাব মোক, কমেণ্টত হওক বা ইনবক্সত হওক, য'তেই হওক জনাব পাৰে। ধন্যবাদ।